সৰুতে মানে তোমাৰ 7 বছৰমান হ'ব মোৰ 7 বছৰমানত তোমাৰ মোৰ মন পৰিছে মোৰ ঘৰৰ পৰা এপ্ৰক্স 3-4 কিলোমিটাৰমান দূৰত এখন বিহু মঞ্চ হয় তাতে ৰূপম মামা মোৰ মামা এজন মানে দাদা বুলি কৈছোঁ আৰু ৰূপম দা তেওঁ মানে তাতে মিউজিচিয়ান হিচাপে তাত গৈছিলে মানে সেইদিনাখন শ্ব'টো মানে তেওঁ বজাব মানে মিউজিচিয়ান হিচাপে আৰু মোৰ মানে গাঁৱৰ সম্বন্ধীয় মামা হয় তাৰপিছত জানে আৰু মই মানে এনেকৈ গান চান গাওঁ বুলি জানে আৰু তাতে আমি চাব গৈছিলোঁ পাপা মা মই চাব গৈ পেলাই মোক দেখিলে ঐ টিকলি আহিছ যা এটা গান গাবি তেতিয়া মানে মই 7 বছৰ আৰু মই কি মিউজিকৰ বিষয়ে বুজি পাওঁ ইমান ডাঙৰ ডাঙৰ বক্স তোমাৰ মোক ঢাকি পেলালে বক্সখিনিয়ে মানে ইমান টিকলি আৰু তাতে পিন্ধি গৈছোঁ মই শ্বৰ্টছ এটা আৰু শ্লিভলেছ টপ এটা পিন্ধি গৈছোঁ চ' নাই মই নেগাওঁ হা চ' কৈছে সেই গাবি ব'ল গৈ পেলাই মানে মই তোমাৰ ৰিচেণ্টলি 4 মাহৰ আগত সেইটো ভিডিঅ' চাগে পাপাৰ ইউটিউবত আছে ফেচবুক নহ'লে ইউটিউবত আছে মই চাইছোঁ বা মই যে সেইকণ টাইমত মানে সেইটো অৱস্থাত মানে মিউজিচিয়ানক কেনেকৈ হেণ্ডেল কৰিছোঁ ৰ'ব মানে এনেকৈ আৰু আকৌ যোজনা কৈ পেলাই আকৌ মানে বিটটো ধৰি পেলাই ষ্টাৰ্ট কৰোঁ এনেকুৱা এই তোমাৰ মনত আছে মোৰ এইখনি গাঁও গানটো গাইছিলোঁ আৰু এনেকৈ বিহু আৰু মিক্স বিহু মিক্স বিহু কেইটামান গাইছোঁ আৰু তেনেকৈ